हाय गाइस की खबर काली तो मैं भिडिओ दिसिले जे आमार बाबू আজি बार्थडे और आज जेहेतु बार्थडे और बार्थडे उपलक्षे जिखिनि माने आज आमी करिम सेखिनि आपनालोक देखाम बुली भाबिसो और आपनालोके चाइ जाब आमार सम्पूर्ण भिडिओ और आमार बाबुको आशीर्वाद दिब जाते तार गोटेई जीवनटो सुखर हक हाहिये थाकिब पारे ताक मुठते आशीर्वाद दिब और जिखिनि मानुहे मोक इतिमध्ये माने मोबाइলৰ যোগেদি शुभेच्छा जनाइছে তেওঁলোকলৈও অশেষ ধন্যবাদ থাকিল আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই যাব বুলি মই আশা কৰিছোঁ। এইফালে আমাৰ এতিয়া পাপাই বেলুন ফুলাইছে, এফালে ল'ৰা বাপেকে বেলুন ফুলাই আছে, এফালে ল'ৰা হাততো বেলুন লৈ ঘূৰি ফুৰিছে, পুৰা এতিয়া বেলুন ফুলোৱাত ব্যস্ত, চবে বেলুন ফুলাই আছে। এইফালে পেহীয়েকেও বেলুন ফুলাব লৈছে, চবে ফুলাই আছে এফালৰ পৰা বেলুন। বাৰ্থডে মানে এতিয়া যোজা হৈছে আৰু হেৰি পায়স বনাব লৈছে। তাৰপৰা বহুত ডাঙৰ কথা এটা হৈ গ'ল মানে বাবু গাত এয়া মূৰতে মানে এডাল লোহাৰ পৰি গ'ল, অকণমান দুখ পাইছে, বেছি নহয়, অকণমান উখহি গ'ল। সি এতিয়া শুৱাই থৈ আহিছোঁ বিচনাত, টোপনি নাই যোৱা, এনেই শুই আছে। আপোনালোকক বোলো দেখুৱাওঁ আমাৰ হেৰি পায়স মানে যোজা ক'ত হৈছে, কেনেকৈ হৈছে, সেয়াকে বোলো দেখুৱাম বুলি আহিছোঁ। এয়া আমাৰ ওচৰৰ আপা এগৰাকীয়ে বনাব আহিছে পায়স। এইফালে গাখীৰ উতলাই থৈছে আৰু পাকঘৰতে বনাব দিছোঁ। তাৰপৰা হাই কৰি দিয়ক আকৌ, এবাৰ এনেকৈ হাই কৰি দিয়ক। এয়া আমাৰ বাৰ্থডে বয় দেই, বহি আছে, লগতে পুতলা লৈ আছে, বেলুন লৈ আছে, বেলুন ফুটিছে ধাপ ধূপ, সেই হাতত চিকচিকি বজাইছে। আৰু শুন, দুখ ক'ত পালা, ক'ত দুখ পালা, দুখ ক'ত পালা, তুমি ক'ত দুখ পালা, মূৰটো দেখাই দিয়া, ক'ত দুখ পালা। অঁ সেই আছক, দেখিছেনে গম নাপাওঁ, এইকণ অলপমান উখহি গ'ল, এইকণ। মায়ে অকণমান তেল লগাই দিছে। হাই কৈ দিয়াচোন মোবাইললৈ চাই, হেপ্পী বাৰ্থডে। তুমি কৈ দিয়াচোন মোক আশীৰ্বাদ দিবা দেই বুলি। মই এতিয়া খেলি আছোঁ, কৈ দিয়া। কি খেলিছা, পুতলা খেলিছা। অঁ তোমাৰ ভালপোৱা পুতলা কোনজনী, তোমাৰ ভালপোৱা পুতলা কোনজনী, দেখাই দিয়া কোনজনী তোমাৰ ভালপোৱা পুতলা। অঁ গাড়ীখন, অঁ গাড়ী খেলিছা, গাড়ী খেলি ভাল লাগে নি তোমাৰ। গান এটা গাই দিয়াচোন, গাড়ী খেলি থাকোঁতে গান এটা গাই দিয়াচোন। এই ভালকৈ গোৱা। এই আমাৰ বেলুন ৰেডি হৈ গ'ল লগাই, এইফালে গানো বাজি আছে, এইফালে মাইনা পূৰা বেলুন ফুলোৱাত ব্যস্ত, এইফালে পূৰা বেলুন লগাই দিয়া হৈছে। এইফালে ল'ৰা ছোৱালী মাত্ৰ 3টা আহিছে, কেক কাটিম আৰু এতিয়া।
এইফালে চবে খাই আছে, সৰু সৰু ল'ৰা ছোৱালীখিনিক দি দিছে। খালি ভিডিঅ'টো বৰ এটা ভাল উঠা নাই কাৰণ লাইটটো নাই। এয়া আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে খাইছে। গীতাশ্ৰী হয়গে দিহিঙীয়া বুলি আছে। এইফালে খুৰীয়েকে দি আছে গাখীৰ। আমাৰ বাৰ্থডে সম্পূৰ্ণৰূপে আজি এতিয়া শেষ হ'ল। ৰাতিকে আমি মানে দিনৰ কাৰ্য শেষ হ'ল। এতিয়া ৰাতি আমি ঘৰতে ভাত এসাঁজ খাম আৰু দেখুৱাই যাম। আৰু তাৰ মাজতে আমাৰ ব্ৰইলাৰ ৰেচিপিটো দেখুৱাম, কেনেকৈ বনাই আমাৰ ঘৰত মানে ব্ৰইলাৰ মাংস। আপোনালোকে চাই গৈ থাকিব। এয়া আমাৰ মায়ে ব্ৰইলাৰ মাংস বনাবলৈ লৈছে, মই নাই বনোৱা। আৰু এইফালে কেৰাহীত তেল দিছে, তাৰপিছত কি দিয়ে চাই গৈ থাকক। মাকো দেখুৱালে মানে মা মানে খং এটা উঠি আছে, সেইকাৰণে মানে মই আপোনালোকক মাক নাই দেখুওৱা। আমি মানে ডান্স কৰিম, তেতিয়া দেখুৱাম আমাৰ মাক দেই। আমাৰ মাহঁতেও ডান্স কৰিব, আমিও ডান্স কৰিম। মানে এতিয়া ডান্স কৰা নাই, মানে আমাৰ বাবু শুই আছে, বাবু উঠি লওক, তাৰপৰা আমি চবেই অকণমান ডান্স কৰিম আৰু। ইয়াত পিঁয়াজ দিছে। ইয়াত নহৰু দিছে। ইয়াত এতিয়া মাংসখিনি দিছে। এইখিনি অলপমান ৰঙা হোৱালৈকে ভাজিব। ভাজি থকাটো দেখুৱাই নাথাকোঁ আৰু। ইয়াত এতিয়া হালধি দিছে, তাৰপৰা ইয়াত এতিয়া নিমখ দিব সোৱাদ অনুসৰি। মানে যিহেতু বাৰ্থডে ঘৰ আৰু বাহিৰত বহুত মানে হুলস্থুল হৈ আছে, সেই মাতবোৰ ইগন'ৰ কৰিব দেই। সেইখিনি ভালকৈ মিক্স কৰি ল'ব। এইখিনি এতিয়া অলপ দেৰি এনেকৈ ৰাখিছে, তাৰপৰা অলপমান ঢাকন দি দিব। এতিয়া এইখিনি আৰু অকণ লৰাই দিছে। আচলতে কেৰাহীখন সৰু হ'ল, মাংসখিনি সৰহ হ'ল, ভালকৈ জোৰাই নাই। সেই আলু এড কৰাৰ পিছত অকণমান লৰাই দিছে। মোবাইলত কিন্তু ইমান কালাৰটো নাই দেখা, কিন্তু ইয়াত কালাৰটো হৈছে, ধুনীয়া কালাৰ হৈছে। এতিয়া এইখিনি মছলা অলপ দি অকণমান হিলাই দিছে। কেৰাহী পূৰা ফুল হৈ গৈছে, নধৰা হৈ গৈছে মাংস। এইখিনিত এতিয়া বিলাহী এড কৰি দিছে। বিলাহী দিয়াৰ পিছত এইখিনি অলপ দেৰি সিজিবলৈ ৰাখি দিব। তাৰপৰা আমাৰ মানে ব্ৰইলাৰ মাংসৰ ৰেচিপি হৈ গ'ল। কেনেকুৱা পালে আপোনালোকে জনাব। মোৰ ৰেচিপি আমাৰ ঘৰৰ ৰেচিপি, মায়ে বনাইছে, মই নহয়। বাৰ্থডে বুলি অলপ ধেমালি ঘৰতে আৰু। বাৰ্থডে বয় পুৰা ফূৰ্তি।
আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। মানে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বহুত ভাগৰ লাগিছে আৰু এতিয়া 10:30 বাজিব হৈ গ'ল। আমি ভাত খাই উঠি আহিছোঁহে। এতিয়াও মানে আমাৰ ঘৰত নাচ গান চলি আছে, এইফালে নাচি আছে। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব, লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।